বুদ্ধিমান লোকে এই চাৰিটা গোপন কথা কাকোৱে নকয়। জানেনে কি এই কথাবোৰ? সেইবোৰ কথা কি কি যিবোৰ আপুনি নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব লাগে? জানি লওক। কেতিয়াবা আমি বিশ্বাস কৰা আৰু ঘনিষ্ঠ অনুভৱ কৰা মানুহৰ লগত কথাবোৰ শ্বেয়াৰ কৰাটো অতি সহায়ক হ'ব পাৰে। অৱশ্যে কিছুমান কথা আমি আন কাকো কোৱা উচিত নহয় আৰু কেৱল নিজৰ মাজতে ৰাখিব লাগে। উদাহৰণস্বৰূপে, আপুনি কাৰোবাৰ যিমানেই ঘনিষ্ঠ নহওক কিয়, আমি অন্তৰংগ বুলি ভবা কথাবোৰ শ্বেয়াৰ কৰিব নালাগে। ইয়াত আমি কোৱা 8টা গোপনীয়তা কথাৰ বিষয়ে আলোচনা কৰিম, যিবোৰ আপুনি যিকোনো পৰিস্থিতিত কাৰো লগত শ্বেয়াৰ কৰাটো এৰাই চলিব লাগে। প্ৰথমতে, আপোনাৰ পৰিয়ালৰ সমস্যাৰ বিষয়ে আলোচনা নকৰিব। পৰিয়ালৰ সদস্য নোহোৱা মানুহৰ লগত কেতিয়াও পৰিয়ালৰ সমস্যাৰ বিষয়ে আলোচনা কৰা উচিত নহয়। যদি সমস্যাটো অতি গুৰুতৰ হয়, তেন্তে আপুনি নিশ্চিতভাৱে ইয়াৰ বিষয়ে ক'ব পাৰে, কিন্তু কেৱল সেইসকল লোককহে যিসকলক আপুনি ভালদৰে চিনি পায় আৰু তেওঁলোকক আপুনি সদায় অন্ধভাৱে বিশ্বাস কৰিব পাৰে। নহ'লে শেষত বিন চিটিকি নিজৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। দ্বিতীয়তে, নিজৰ বস্তুবোৰ আনৰ লগত ভাগ নকৰিব। আমাৰ হাতত থকা বস্তুবোৰৰ কথা কোৱাটো দেখুৱাই দিয়াৰ দৰেই, আৰু ই এক অতি মূৰ্খ গুণ। আপুনি মাজে মাজে আপোনাৰ বজাৰ কৰা বা আইডিয়াৰ বিষয়ে আনক ক'ব পাৰে, কিন্তু প্ৰতিবাৰেই একে কাম কৰাটো আপোনাৰ ক্ষতি হ'ব পাৰে। জীৱনত যদি আপুনি ভাগ্যৱান হয়, তেন্তে নিজৰ লগত সুখী হওক, কাৰণ আন কাৰোবাৰ ইমান ভাল ভাগ্য নাথাকিবও পাৰে আৰু আপোনাৰ চেহেৰাবোৰে তেওঁলোকক আঘাত দিব পাৰে। তৃতীয়তে, ভাল কামবোৰ নিজৰ মাজতে ৰাখিব লাগে। যদি আপুনি কিবা এটা ভাল কাম কৰিছে, তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সকলোকে সেই বিষয়ে ক'ব লাগে। কেৱল নিজৰ বাবে ভাল কাম কৰিবলৈ চেষ্টা কৰক, কাৰণ মানুহৰ পৰা প্ৰশংসা পোৱাটো নিজৰ বাবে ইমান গুৰুত্বপূৰ্ণ নহয়। চতুৰ্থতে, আপোনাৰ সম্পৰ্কৰ সমস্যাৰ কথা কাকো নক'ব। যদি আপোনাৰ সংগী চুটি স্বভাৱৰ, হিংসাত্মক প্ৰৱণতা থকা আৰু সকলো সময়তে অশ্লীল ভাষা ব্যৱহাৰ কৰে, তেন্তে আপুনি নিশ্চিতভাৱে বাহিৰৰ সহায় বিচৰা উচিত। এনে পৰিস্থিতিত যিকোনো পৰিস্থিতিত তেওঁলোকৰ লগত থকাটো আপোনাৰ বাবে উচিত নহয়। কিন্তু যদি আপুনি আপোনাৰ সম্পৰ্কত আন কিবা এটাৰ অভিযোগ কৰি আছে, যেনে আপোনাৰ সংগীয়ে আপোনাৰ পিতৃ-মাতৃক এৰাই চলাটো, তেন্তে বন্ধ কৰক। আপোনাৰ সম্পৰ্কৰ সমস্যাৰ বিষয়ে কেৱল আপোনাৰ সংগীৰ সৈতেহে আলোচনা কৰিব লাগে। সেইবোৰ আনৰ লগত শ্বেয়াৰ কৰিলে আপোনাৰ সম্পৰ্ক দুৰ্বল হৈ পৰিব পাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।